Hello guys, মই Nishu আৰু মোৰ চেনেল Augmented Nishu। আজি আপোনালোকৰ মাজলৈ আহিছোঁ এটি গিটাৰ লেচনৰ ভিডিঅ' বনাম বুলি। আমাৰ জুবিন খুৰাৰ এটা বহুত পপুলাৰ গান মনৰ নিজানত গানটোৰ গিটাৰ লেচন আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি খুজিছোঁ। গতিকে গানটো দুটা ভাৰ্জনত বনাইছে জুবিন খুৰাই। এটাতো বহুত আগৰ ভাৰ্জন, অল্ড ভাৰ্জন, আৰু যিটো নিউ ভাৰ্জন, সেই নিউ ভাৰ্জনৰ মই স্কেলটো আপোনালোকক দেখাই আছোঁ। গানটো এফ মেজৰ স্কেল, আৰু ইয়াত লাগি থকা কৰ্ডসমূহ এনেধৰণৰ। এফ মেজৰটো থাকিবই, যিহেতু গানটো এফ মেজৰ স্কেলত বন্ধা। এফ মেজৰ, ডি মাইনৰ, এ শাৰ্প নাইবা বি ফ্লেট বুলিও ক'ব পাৰে। এ শাৰ্পটো এনেকৈও বজাব পাৰে। চি মেজৰটো ইয়াতো বজাব পাৰে। তাৰপিছত আৰু আছে দুটা কৰ্ড, জি মাইনৰ আৰু এ মাইনৰ। এ মাইনৰটো ইয়াতো বজাব পাৰে। আৰু গানটোৰ ষ্ট্ৰামিং ডাউন ডাউন আপ আপ ডাউন 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 আপ ডাউন এনেকুৱা হ'ব। এনেকৈ গানটো গৈ থাকিব। আৰু এইটো বেছিক ষ্ট্ৰামিং, যিবিলাক বিগিনাৰ আছে বিগিনাৰবিলাকৰ কাৰণে কৈছোঁ মই। আৰু ইণ্টাৰমিডিয়েট লেভেলত বজাব লগা হ'লে আপুনি এইটো ষ্ট্ৰামিং ইউজ কৰিব পাৰে। ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন ডাউন আপ ডাউন। এইটো শ্ল'লি বজাই দেখাই দিছোঁ মই। ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন ডাউন। মই এইটোতে আপোনালোকক গানটো বজাই দেখাই দিম। এতিয়া গানৰ আহিছোঁ গানটোৰ কৰ্ড প্ৰগ্ৰেশ্যনলৈ। চ' প্ৰথমতে এনেকৈ আৰম্ভ হ'ব গানটো। মনৰ নিজানত যেতিয়া আহিব তেতিয়া ডি মাইনৰত পৰি যাব কৰ্ডটো। মনৰ নিজানত জোৰা কাচিলে, পুনৰ এফ মেজৰলৈ ঘূৰি আহিব। তোমাৰ মৰমত, পুনৰ ডি মাইনত যাব। সুবাখানিলৈ, এ শাৰ্প মেজৰ। তো ষ্ট্ৰাম কৰি দেখা নাই, যাতে আপোনালোকে বুজি পায়, সেইকাৰণে এটা এটাকৈ দেখাইছোঁ। এতিয়া ষ্ট্ৰাম কৰি দেখালে এনেকুৱা হ'ব। মনৰ নিজানত জোৰা কাচিলে, তোমাৰ মৰমত সুবাখানিলৈ। তাৰে পিছত নেক্সট পাৰ্ট আছে। হঠাতে জি মাইনৰত আহিব। হঠাতে শুকালে, এ মাইনৰ, পোহৰৰ, পুনৰ জি মাইনৰ, ফুলনি, এফ মেজৰত আহিব। নিৰিমাৰ, এ শাৰ্প, মাজতো, চি মেজৰ, নাথাকা, ডি মাইনৰ, যে তুমি, এফ মেজৰ, নাহিবা বেদনা, জি মাইনৰ লৈ, চি মেজৰ, বুকু ভৰা, এফ মেজৰ। এইখিনি এনেকুৱা হ'ব। হঠাতে শুকালে, পোহৰৰ ফুলনি, নিৰিমাৰ মাজতো, নাথাকা, যে তুমি, তো গোটেই গানটো এবাৰ গাই দেখাই দিছোঁ।
Thank you guys. ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ আগমেণ্টেড নিচু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি এই গানটোৰে যিটো ফাৰ্ষ্ট পাৰ্ট আছে সেইটো আনিম বুলি আপোনালোকক কথা দিলোঁ। গতিকে এতিয়া বানপানীৰ সময়, গতিকে বানপানী শুকাবলৈ ধৰিছে, গতিকে নিজৰ কেয়াৰ কৰক। বানপানী শুকোৱাৰ পিছত বিজুলী বাতিৰ বস্তু ভালকৈ মেৰামতি কৰি নাইবা ঠিক কৰিহে ব্যৱহাৰ কৰক। আৰু লগতে ঔষধ পাতি যোগান, যিখিনি ঔষধ পাতি আমাক লাগে, বানপানীৰ পিছত বিভিন্ন বেমাৰৰ বীজাণু বিয়পে, গতিকে সেই ঔষধ পাতি আগতীয়াকৈ যোগাৰ কৰি থওক আৰু যাতে সকলোৱে ভালে থাকে, আমাৰ সকলোৱে ভালে থকাৰ কাৰণে সেইটোৱে আশা কৰোঁ। আৰু গতিকে এতিয়া সামৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।